প্ৰশ্ন দিয়া হৈছিলে তাৰ উত্তৰ মই কমেণ্ট বক্সত নাপালোঁ চ' সেইকাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকলৈ কুৱেশ্যনখিনি এনচাৰ লৈ চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব বুলি আশা কৰিলোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সকলোতকৈ প্ৰিয় খাদ্য কোনবিধ? উত্তৰটো হৈছে খিচিৰি। ২ নম্বৰ প্ৰশ্নটো হৈছে গৰুৰ প্ৰিয় ৰং কি? ইয়াৰ উত্তৰটো হৈছে সেউজীয়া। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সকলোতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰটো হৈছে গোৱা। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত সকলোতকৈ বেছি মন্দিৰ আছে? উত্তৰটো হৈছে ভাৰতত। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত এটাও নিউজ চেনেল নাই? উত্তৰটো হৈছে গ্ৰীক দেশত। আজিৰ ১ নম্বৰ সাঁথৰটো হৈছে ৪ ভাই কাণ কটা তাৰে দুটাৰ পেট ফুটা। উত্তৰটো হৈছে তাঁতৰ শালৰ সূতা ৪টা। ২ নম্বৰ সাঁথৰটো হৈছে কেঁচাতে লোকথুপীয়া পকিলে টান বছৰেকত কাটে ২খন কাণ। উত্তৰটো হৈছে পথাৰৰ আলি। ৩ নম্বৰ সাঁথৰটো হৈছে ভো ভো কৰে কিন্তু ভোমোৰা নহয় লঘোণ পিন্ধে কিন্তু বামুণ নহয়। উত্তৰটো হৈছে যঁতৰ। ৪ নম্বৰ সাঁথৰটো হৈছে চুইচা চুইচা চুইচালে পইচা। ইয়াৰ উত্তৰটো হৈছে কেৰেলোৱা। ৫ নম্বৰ সাঁথৰটো হৈছে সেইটো কি বস্তু যাক চোৰে দেখা পায় কিন্তু চুৰ কৰিব নোৱাৰে? যদি উত্তৰটো জানে কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই, ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোন মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।